স্কাৰ্ট আৰু এইযোৰ ধুনীয়া কাপোৰ লৈ আহিছোঁ এনেকুৱা ফেব্ৰিক এপ্লিকৰ যোৰা এটা তো এইটো ডিজাইনটো মই দেখুৱাই দিছোঁ ডিজাইনটো হ'ল এইটো আৰু গোটেই এনেকৈ সৰু সৰু এইটো ইফালে দিছোঁ আৰু ইয়াৰ তলৰ এইটো সৰু সৰুকৈ এনেকৈ দি থোৱা বস্তু দিছোঁ এনেকৈ আৰু বুকুত পৰাকৈ এটা ডাঙৰ দিছোঁ এইটো বুকুত পৰাকৈ এনেকৈ ডাঙৰকৈ দি দিছোঁ বাকীখিনিত চব এনেকৈ আৰু এইটো পাৰিটো যিহেতু মই এনেকুৱা পোৱা নাছিল বৰ্ডাৰটো তো মই এইটো হাতেৰে কৰি দিলোঁ মানে ইয়াতে যিকেইটা কালাৰ আছে এইকেইটাৰে দি দিলোঁ এনেকৈ আৰু এইখিনিত গল্ডেন যিটো 3D আউটলাইন সেইটো অকণ অকণ কৰি এনেকৈ দি দিছোঁ তো এতিয়া দেখিবলৈ ভাল হৈছে প্ৰথম খুব বোকা লাগিছিলে তো মই সেইটো কাৰণে এনেকৈ দিলোঁ আৰু ইয়াতে কোনো ধৰণৰ দহিটো মই এনেকৈ দিয়া নাই এইটো আগৰ যোৰটো দেখুৱাইছিলোঁ তো এয়া এনেকৈ দিছোঁ দহিটো এইটো টাইপত এনেকৈ দিছোঁ তো এইযোৰ অকণমান হেভি লগা হৈ গ'ল দেখাত আৰু ইয়াৰ মেখেলাখন দেখাম যদি কেনেকুৱা লাগিছে জনাব ভাল লাগিলে আৰু মই ইয়াৰে কোনো ভিডিঅ' বনোৱা নাই কাৰণ এইটো সকলোৱে বনাব জানেই যে সেইটো কাৰণে আৰু ইয়াৰ মেখেলাখন এনেকৈ দিছোঁ এইটো এই মেখেলাখন এনেকৈ দিছোঁ যিহেতু এই ফুলটো নাই দিয়া ডাঙৰ বেছি ডাঙৰ দেখিব তো এনেই আৰু চাইজটো অকণমান সৰু কৰি আৰু পাতকেইটা এনেকৈ মিলাকৈ আৰু অলপমান এনেকৈ দি দিলোঁ তো বহুত বেছিও হেভি নাই হোৱা পিন্ধিলে ভাল লাগিব কাৰণ দুটাই যদি বহুত বেছি হেভি দেখি বেয়াও লাগে যায় তো এইটো মানে যিকোনো ঠাইতো পিন্ধিব পাৰিব তো সেইটো কাৰণে এনেকৈ বনালোঁ আৰু আপোনাক ব্লাউজটো মই দেখুৱাই আছোঁ এইটো হ'ল ব্লাউজ পিচ এনেকৈ দিছোঁ তো কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব আৰু যদি কাৰোবাক লাগে তো মোক হোৱাটছআপ কৰিব মোৰ হোৱাটছআপ নম্বৰটো দিয়াই থাকে আৰু যদি বোলে বেলেগ কালাৰত লাগে এইটো ডিজাইনে বেলেগ কালাৰত লাগে বা বেলেগ ডিজাইন লাগে তো মোক হোৱাটছআপ কৰি দিম তাত মই গোটেইখিনি জনাই দিম আৰু খুব ৰিজনেবল প্ৰাইজতে দিম তো সেইটো কাৰণে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিলৈ আকৌ নতুন কাপোৰ লৈ আহিম